নমস্কাৰ, মই শ্ৰী প্ৰশান্ত শইকীয়া। আজি আপোনালোকলৈ লৈ আহিছোঁ ময়েই লিখা আন এটি চুটি গল্প। এটি সৰু ল'ৰাৰ কাহিনীয়ে। গল্পটোৰ নাম হৈছে অৰুণোদয়। পাহাৰীয়া অঞ্চলটোত চৰকাৰী পৰিবহণ নিগমৰ বাছ এখনত উঠি আইতাকৰ সৈতে সৰু ল'ৰা এজন কেনিবা ফুৰিবলৈ গৈছিল। সৰুফটীয়া ল'ৰাজনৰ বয়স 7 বছৰ যদিও দেখাত কিন্তু 4-5 বছৰ মানহে হৈছে যেন লাগে। পাহাৰীয়া অঞ্চলটোত চৰকাৰী বাছবিলাকত 5 বছৰ বা তাতোতকৈ কম বয়সৰ শিশুসকলৰ পৰা ভাড়া নলয়, যাৰ সুবিধা লৈ আইতাকে ল'ৰাজনৰ বয়স কমাই 5 বছৰ বুলি কয় আৰু ভাড়া নিদিয়ে। কথাবিলাক মন কৰি থকা ল'ৰাজনে আইতাকক কয়, আইতা, তুমি নাজানা নেকি মোৰ বয়স যে এতিয়া 7 বছৰ চলি আছে? মিছা কথা ক'লে তোমাৰ পাপ হ'ব। খুৰাক মোৰ ভাড়াটো দি দিয়া। ল'ৰাজনৰ সততা দেখি বাছখনৰ যাত্ৰীসকল মুগ্ধ হৈ পৰে। পৰিচালকজনে ভাড়া ল'ব বিচৰা নাছিল যদিও আইতাকগৰাকীৰ একান্ত অনুৰোধত সম্পূৰ্ণ ভাড়া ল'বলৈ বাধ্য হৈ পৰিল। এয়া যে নৱপ্ৰজন্মৰ সততা, অৰুণোদয় আহ্বান। ধন্যবাদ।